हेलो फ्रेंड्स मोर आको एटा निउ ब्लगলৈ আপোনালোকক স্বাগতম আশা কৰো আপোনালোকে মোৰ ভিডিওবিলাক চাই ভাল পাই আছে সো আপোনালোকে যদি মোৰ ভিডিওবিলাক চাই ভাল পায় তেনে হলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিব একেবাৰে নাপাহৰিব গাইস আৰু গাইস আজি আমি গৈ আছো শ্ৰী ৰঘুপতি মুভিখন চাবৰ কাৰণে ৰবি শৰ্মাদাৰ বহুত দিন ওয়েট কৰিছিলো গাইস কেতিয়া লগাব ফাইনালি কলিকতাত শ্ৰী ৰঘুপতি মুভি আজি থিয়েটাৰ হলত লগাব তো আমি গৈ আছো ফাৰ্স্ট টিকেট আমি লৈ লৈছো সো ফাইনালি আমি গৈ আছো এতিয়া অনলাইনত আমাৰ টিকেট অলৰেডি হৈ গল আমি 10 জন ফ্ৰেন্ড গৈ আছো সো বলক গাইস আজি আপোনালোক দেখাই আছো সকলোবোৰ তো আপোনালোকে যিমানখিনি পাৰে ভিডিওটো লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব গাইস বহুত কষ্ট কৰি ভিডিও বনাই আছো আৰু এটা কথা গাইস মানে কবাত যাব ওলালে মানে একদিন এনেকুৱা হৈ আছে কলিকতাত মানে কি হৈ আছে গাইস অকমান পিছে বৰষুণ মাৰি আছে এতিয়া চাওক না আপোনাৰ ওয়েদাৰটো চাওক মানে একেবাৰে কেনেকুৱা হৈ গৈছে চাওকচোন এই চাওক বৰষুণ আহিবই আৰু গাইস চাওক মেঘ चलो गाइस बरखुण दिलेও যাম কাৰণ যেহেতু ৰঘুপতি শ্ৰী ৰঘুপতি তো ফাইনালি আমি শ্ৰী ৰঘুপতি যিমানে বৰখুণ নিদিয়ক কিয় যামেই গাইস চাবই লাগিব কাৰণ বহুত এক্সাইটেড হৈছিলো ৰবিদাৰ মুভি চাবৰ কাৰণে আৰু সুপাৰ দুপাৰ মুভি হৈছে গাইস সব বলক গাইস পুৰা ফালি দিছে মানে চলো আজি পুৰা দেখাই আছো কি কম ভাই শ্ৰী ৰঘুপতি চাবলৈ গৈ আছো কিমান যে আনন্দিত ভাই কিনো কম আৰু ৰাস্তাত আমি উবেৰ বুক কৰিছো উবেৰ এতিয়ালৈকে আহিব নাই সবে ৰখি আছে খং চবৰে গাইছ চাক না এইটো চাক কি খং কৰি আছে চাক উবেৰখন যে বুক মানে কিহৰ কাৰণে এইটো দিছে চাক দৌৰি যাম ৰঘুপতি চাম চ' বলক গাইছ আমি গৈ আছো এতিয়া আগলৈকে আৰু দেখাই আছো লগতে জনক গাইছ উবেৰখন যিটো বুক কৰিছিলো বাৰে কেনসেল কৰি দিয়ে আৰু বেলেগ ট্ৰান্সফাৰ কৰি দি আছে চ' তাৰ কাৰণে লেট হ'ল তো টাইম একেবাৰে কম আছে সো বলক গাইস আমি এতিয়া অটোলৈ গৈ আছো অটো উঠিম গাইস চলো গাইস ফাইনালি আমি অটো লৈ ললো গোল হৈ গল টাউন উঠছি না চলো গাইস আৰু মানিস কৰে মনত লগাইছে আপোনাৰ শ্ৰী ৰঘুপতি আমি চাব গৈ আছো গাইস উবেৰ বুক কৰিছিলো গাইস বহুত কষ্ট উবেৰ আহি আৰু গাইস এতিয়া বৰ্তমান কলকাতাত পুৰা ইলেকশ্যন না তো ইলেকশ্যনৰ কাৰণে পুৰা গৰম হৈ আছে হাৰু পিনে মানে গাইস মাইক লগাই পুৰা মানে মিটিং চলি আছে সো চলো গাইস গৈ আছো আগলৈকে সো হেল্লো গাইস আহি আমি পাই গলো এতিয়া মেইন ৰোড আৰু এইটো মেইন ৰোডত এইখিনি জাগাৰ নাম কয় কৰোণাময় আৰু কৰোণাময় আমি ইফালেদি সিদ্ধা গৈ আছো আৰু গৈ আপোনালোকক আমি এতিয়া পামেই আৰু ইয়াৰ পৰা হাইয়েষ্ট লাগিব যদি 5 পৰা 7 মিনিট সময় লাগিব সো আমি ফাইনালি গৈ আছো সো আপোনালোকে ভিডিওটো চাই দাও গাইস বলক আপোনালোক গৈ তাত লগ পাই আছো চলো গাইস ফাইনালি আমি আহি পাই গলো চাক মানি স্কয়াৰ এইটো চাক সো ইয়াতে বৰ্তমান লগাইছে ৰঘুপতি শ্ৰী ৰঘুপতি সো ফাইনালি আমি আহি গলো সো আপোনালোকে চাই দিয়ক বলক আপোনালোক দেখাই আছো গাইস ফাইনালি আমি আহি পাই গলো মানি স্কয়াৰ হল আৰু এটা বৰ্তমান গৈ আছো আমি বৰ্তমান চাম আমি আপোনালোক পুৰা দেখাই আছো চাই দিয়ক আৰু আমাৰ অলৰেডি বহুত দেৰি হৈ গল আপোনাৰ অলৰেডি আপোনাৰ 7:05 টাইম হৈ গল তো আমি দৌৰি গৈ আছো এতিয়া সো বলক গাইস ভিতৰত সোমাই দেখুৱাই আছো আপোনালোকক মানি স্কয়াৰ মলটো কিমান ধুনীয়া আপোনালোক চাব পাৰিব সো বলক গাইস চলো গাইস বলক চেকিংটো কৰাই লও কৰি মিলি সোমাই গৈ আছো গাইস চলো আৰু গাইস আমি এতিয়া আহি সোমাই গলো মানি স্কয়াৰ মলৰ ভিতৰত আৰু চাওক ইয়াতে কি সৌন্দৰ্য মজাকে চাওক দেখাই গৈ আছো ভিতৰত আপোনালোকক সো বলক গাইস আগলৈ সো ফাইনালি আমি গৈ আছো এতিয়া সাইড হক দৌৰি কৰি আছো টাইম নাই একেবাৰে গাইস সো বলক চলো গাইস দেৰি গৈছি আমি লিফ্টটো ৰখা নাই আৰু গাইস আমি দৌৰি আছো আৰু গাইস আমি আহি এতিয়া ভিতৰত সোমাই প্ৰৱেশ কৰাৰ পিছত চাওক মানি স্কয়াৰ মলটোৰ ভিতৰত কি সৌন্দৰ্য কি মজাকে ডেকোৰেশ্যন কৰিছে চাওক না গাইস মজা তো বলক গাইস এতিয়া বৰ্তমান আমি 4 নম্বৰত আহি পালো ভাই কি কবা
লেট হৈ গ'ল টাইম 40 হা উবেৰ বুক কৰিলোঁ উবেৰ নাপালোঁ অটো ভাড়া কৰি আহিলোঁ চ' বলক গাইজ গৈ আছোঁ এতিয়া শ্ৰী ৰঘুপতি মজা ভালে দিছি গাইজ গাইজ আমি আহি আপোনাৰ পাই গ'লোঁ চাওক এইটো PVR এইটো আপোনাৰ চিনেমা হল ইয়াতে আপোনাৰ স্ক্ৰীন বহুতকেইখন আছে চ' এণ্ট্ৰি গেটটো আমি আহি গ'লোঁ আৰু এতিয়া ভিতৰত সোমাম চেকিং কৰা মেলি ইয়াতে টিকেটটো লৈ লওঁ আৰু টিকেটটো লৈ আমি ভিতৰত গৈ আছোঁ চ' বলক গাইজ আৰু ভিতৰত গৈ মেলি দেখুৱাই আছোঁ ইয়াতে মানে আপোনাৰ বহুতকেইখন স্ক্ৰীন আছে তো আমাৰ 1 নম্বৰ স্ক্ৰীনত হ'ব চ' বলক গাইজ আপোনালোক দেখুৱাই আছোঁ ভিতৰত সোমাই মেলি চলো চেকিংটো কৰাই লওঁ গাইজ চ' ফাইনেল চেকিং কৰি মেলি আমি সোমাই আছোঁ এতিয়া ভিতৰলৈকে চ' আপোনালোকে চাই থাকক গাইজ বলক আমি আহি পাই গ'লোঁ এতিয়া বৰ্তমান এইখন চাওক 2 নম্বৰ স্ক্ৰীন আৰু এইখন আগত আছে ফ্ৰণ্টত চিধা 1 নম্বৰ স্ক্ৰীন এইখনে আমাৰ আৰু 4 নম্বৰ ছাইডত আছে এইটো ছাইডত আৰু 3 নম্বৰটো বা ক'ত আছে চ' বলক গাইজ দেৰি হৈ গৈছে এতিয়া ভিতৰলৈকে আমি গৈ আপোনালোক দেখুৱাই আছোঁ চ' চাই থাকক গাইজ ভিডিঅ'টো চলো আমি আহি ফাইনেলি সোমাই গ'লোঁ চিনেমা হলৰ ভিতৰত এয়া প্ৰৱেশ কৰি দিলোঁ আমি ভিতৰত বৰ্তমান চাওক স্ক্ৰীনত চলি আছে এডভাৰটাইজ চাওক ইয়াৰ পিছত আহি যাব ৰঘুপতি চাওক গাইজ খালী আছে গম পোৱা নাই চাগে বহুতে তো আহি যাব চলো গাইজ তো চলো গাইজ মুভি ষ্টাৰ্ট হৈ গ'ল আৰু গাইজ এনেকৈ আপোনাৰ মুভি চাই থাকোঁতে মুভিৰ মাজতে ব্ৰেক টাইম আহি গ'ল আৰু ব্ৰেক টাইমত লৈ ল'লোঁ কেপাচিনো আৰু লৈ ল'লোঁ পপকৰ্ণ চ' কেপাচিনোত চুগাৰ মিক্স কৰি ল'লোঁ মানে চেনি মিক্স কৰিলোঁ টেষ্ট কৰিলোঁ ঠিকে আছে মজা চ' বলক গাইজ চ' এতিয়া ফাইনেলি আমাৰ বৰ্তমান মুভি শেষ হৈ গ'ল আৰু এতিয়া আমি মুভি কমপ্লিটলি চালোঁ মজা ছুপাৰ হিট মুভি হৈছে আৰু গাইজ চাওক ইয়াতে যিমানকেইজনে হৈছে ইয়াত গোটেইকেইজন অসমীয়া আৰু যেতিয়া আপোনালোকে এটা ষ্টেটৰ পৰা এটা ষ্টেটত বাহিৰত আহে অসমীয়া লগ পায় অসমীয়াৰ লগত মিলিজুলি একেলগত এখন অসমীয়া চিত্ৰ চাই বহুত ভাল লাগে গাইজ আৰু যিমান পাৰে আপোনালোকে অসমীয়া মুভিক ছাপোৰ্ট কৰক আগবঢ়াই লৈ যাওক জয় আই অসম চ' চলো গাইজ আমি এতিয়া বাহিৰলৈকে গৈ আছোঁ চ' বলক আৰু গাইজ চাওক ইয়াতে ৰঘুপতি চাই ইম'চনেল চিনত দুজনে পূৰা কান্দি দিছিলে গাইজ চ' চাই থাকক গাইজ ওলাই গৈ আছোঁ এতিয়া বাহিৰলৈকে আৰু গাইজ চাওক এইটো মানি স্কুৱেৰ মলৰ ভিতৰত এইটো চাওক সৰু বাচ্ছাৰ কাৰণে ইয়াতে কিডছ খেলা গেমিং খেলিব পৰা এইটো চাওক মজাকৈ বনাই ৰাখিছে চ' বলক গাইজ দেখুৱাই আছোঁ আগত আপোনালোকক আৰু ধুনীয়া সৌন্দৰ্য মানি স্কুৱেৰ মলৰ ভিতৰত চ' ফাইনেলি গাইজ আমি ৰঘুপতি চাই দিলোঁ মজা ধামাকা তামাম ফালি দিছে গাইজ চ' আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আপোনালোকে যদি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব চ' বলক গাইজ গাইজ আমি এতিয়া বৰ্তমান চিনেমা চাই আহিলোঁ আৰু চিনেমা চাই গোটাই ইয়াতে বহি আছে ভাই কেনেকুৱা লাগে মুভিখন ভাল লাগিলে বহুত ধুনীয়া চ' ফাইনেলি গাইজ আমি এতিয়া বৰ্তমান ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ ভাল লাগিলে মজা চ' ফাইনেলি গাইজ আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম আৰু আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এতিয়া বুষ্টা ভৰা মাৰি দিব গাইজ আৰু আশা কৰোঁ আকৌ এটা নেক্সট ব্লগলৈ আপোনালোক লগ পাইছোঁ চলো বাই বাই গাইজ গুড নাইট सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए